মোৰ লিখীয়া ৰূপৱতী এজনীয়ে তোমাৰ লিখীয়া এটাৰ লগত বিয়া হ'ব কেতিয়াও নোৱাৰো। তুমি মোক পাহৰি যোৱা, সোনকালে পাহৰি যোৱা, অতি সোনকালে। তুমি তেনেকুৱা নকৰিবা অ' পিংকি। তুমি মোক যিমান সপোন দেখাইছিলা সেইবিলাক সপোন ভাঙি নিদিবা। তুমি মোক আধা বাটতে এৰি থৈ নাযাবা অ' পিংকি। মই হৈছো এজনী সুন্দৰী যৌৱনে ভৰা ৰূপৱতী। সমাজে তোমাৰে মোৰে বিয়াৰ স্বীকৃতি নিদিয়ে, কাৰণ তুমি এটা পয়া লগা। দেখা লগা হ'ব, সমাজে স্বীকৃতি নিদিব পাৰে, কিন্তু সেইটো ডাঙৰ। কি সঁচাকৈ দেখুৱাচোন অলপমান। এইবিলাক বস্তু এনে কেনেকে দেখাম? এইবিলাক বস্তু য'তে ত'তে এনেকুৱাকে দেখা বস্তু নহয় নহয়। ব'লা হাবিলৈকে যাওঁ, হাবিতে দেখাবা। হাবিত কেনেকে দেখাম? আমাৰ মগজটো খুলি দেখুৱাবলৈকে ডক্তৰ নেকি তুমি হাবিত দেখুৱাবলৈকে? অ' মানে তুমি মগজটোৰ কথা ক'ব খুজিছা? অ' তাকে কৈছো। তেতিয়াহ'লে নহ'ব দেই, মোৰ লিখীয়া যৌৱনে ভৰা ৰূপৱতী তোমাৰ লিখীয়া পয়া এটাৰ লগত কেতিয়াও নহ'ব। যোৱা, খালি মই এটা বস্তু দিব পাৰোঁ তোমাক যোৱাৰ আগতে। সেইটোৱে মোৰ দুখৰ কাহিনী অ' ভাগিন। বঢ়িয়া। চিচি তই খাই দিলি নেকি? ইমান মৰম হৈছে নে?